আমাৰ গোসাইগাঁৱত মানে কাৰ্যসূচী আছিলে জইনিং প্ৰগ্ৰাম। আমি বহুত মানে নিজকে আনন্দিত কৰি গৈছোঁ সেইখন পাৰ্টি লৈ পেলাই গৌৰৱ, কাৰণ ইয়াত আমাৰ 100জনতকৈ বেছি আজি জইনিং হ'ল। কাৰণ আমি আশা কৰোঁ সেইখন পাৰ্টি কোকৰাঝাৰ ডিষ্ট্ৰিক্টত বহুত আমি কাম কৰি আছোঁ আৰু নিশ্চয় আমি আগবাঢ়ি যাম সেইখন পাৰ্টি লৈ পেলাই। আৰু আগৰ দিনত মই আমাৰ MP ইলেকশ্যনত ইয়াত আমি 5 নং লোকসভাৰ ইয়াত 100% ইয়াত প্ৰতিনিধি হ'ব UPPৰ লগত, আৰু BPF থাৰ্ড পাৰ্টি থাকিব। এতিয়া আমি আজি কৰিলোঁ, কাৰণ আমাৰ পাৰ্টি ইয়াত যেনেকুৱা আমাৰ পাৰ্টিৰ নেতৃত্বত 100% চিয়'ৰ আগন্তুক দিনত ইয়াৰ MP ইয়াত জিকি যাব, ওলাই যাব যিহেতু কোকৰাঝাৰ 5 নং লোকসভাৰ পৰা। আৰু যিকোনো আমাৰ ইয়াত পজিটিভ তেওঁলোকে মানে আমাক ফলাফল ৰিজাল্ট দেখুৱাই আছে। তেওঁলোকে মানে বহুত মানে তেওঁলোকে পূৰা আমাক ছাপোৰ্ট কৰিছে। নিশ্চয় আমি এইটো ক'ব পাৰোঁ যে সেইখন পাৰ্টি লৈ পেলাই আমি বহুত আনন্দিত, কাৰণ সেইখন পাৰ্টি লৈ পেলাই মানুহবিলাকৰ বিভিন্ন এটা নতুনকৈ চিন্তাধাৰণা আৱেগ ভাবিছে। যিখন সেই পাৰ্টি লৈ পেলাই আমি মূল যিহেতু আগবাঢ়ি যাব পাৰোঁ। আৰু কোনো পাৰ্টিৰ আমি ভাবিছোঁ অসমত ইয়াত আৰু কোনো পাৰ্টিয়ে BJPৰ আৰু কোনো স্থায়ী নাইকিয়া হৈ যাব। 2026ত আমাৰ সেইখন পাৰ্টি লৈ পেলাই আমি গৌৰৱ অনুভৱ কৰিছোঁ, আৰু সেইখন পাৰ্টি নিশ্চিতভাৱে আমি ইয়াত চৰকাৰ মানে কৰিব পাৰিম যে 2026ৰ অসমত। আৰু ইয়াত আকৌ 2025ত ইয়াত আমাৰ যেনে তেনে হওক ইয়াত চৰকাৰ আমাৰ পাৰ্টি আহিব। আৰু BTCৰ ক্ষেত্ৰত মই কৈছোঁ আমি যেনেকৈ ষ্ট্ৰংলি ইয়াৰ কাম কৰি আছে। আজি বহুত মানে আমি বহুতকেইটা জইনিং কৰিলোঁ বিভিন্ন ঠাইত কৰি পেলাই, চিৰাং, কোকৰাঝাৰ, বাক্সা, ওদালগুৰি, যেনেকৈ আমি সেইখন পাৰ্টি লৈ পেলাই যেনেকৈ মানুহবিলাক এটা মানে নতুন এটা চিন্তাধাৰণা ভাৱনা যিহেতু অৰবিন্দ কেজৰিৱালৰ নেতৃত্বত বহুত মানে এটা ভাল কাম কৰি পাইছে। আমি আশা কৰোঁ যে সেই চব BJP ভ্ৰষ্টাচাৰ স্বৈৰাচাৰী সেইখন পাৰ্টি কেতিয়াও ইয়াত অসমৰ মানুহ আৰু সহ্য কৰিব নোৱাৰে। আৰু ইয়াত 2024 হ'বলগীয়া নিৰ্বাচনত আমি যেনে তেনে হওক ইয়াৰ পৰা আমি বিদায় দিম পূৰা অল ইণ্ডিয়াৰ পৰা। সেইটো BJP ভ্ৰষ্টাচাৰ স্বৈৰাচাৰী সেইখন পাৰ্টিক আমাক নালাগে। আৰু সেইটো আজি মানে TMCৰ পৰা আহিছে, কংগ্ৰেছৰ পৰা বিভিন্ন মানে পাৰ্টিৰ পৰা আহি পেলাই যোগদান দিলে। আৰু দতমাৰ পৰা 6-7জনমান বড়ো ল'ৰা সেইকেইটাও যোগদান দিলে। আমাৰ জনগোষ্ঠীৰ পৰা তেওঁলোকৰ কিছুমান BPP ল'ৰা আহিছে, সেইকেইটাও বহুত মানে অলৰেডি জইনিং হৈ গ'ল। আৰু আজি কিমান মানুহ জইনিং কৰিলে? আজি মোটামুটি আমাৰ 100+ হ'বই সেইটো লৈ পেলাই, দতমাৰটো লৈ পেলাই।